কৃষ্ণ বুলি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। আজি এটা বিশেষ বস্তু আঁকি আছো বন্ধুসকল, মই বোলো আপোনালোককো দেখাও। পিছে ভিডিঅ' দি দিয়া পলম হ'ল বন্ধুসকল, উপায় নাই, বোলে গাঁৱৰ ৰাস্তা একা বেকা, এয়া হ'ল দীপলিনাদেকা। আজি বহুত দিনৰ আশা এটা পূৰ্ণ হ'ল বন্ধুসকল। পিছে বাৰ মুখখন মিলিছে নে নাই কমেণ্ট কৰি জনাবচোন, চেষ্টাহে কৰিছো আৰু। দীপলিনা বা উঠাই নাই, উঠা আগত যেতিয়া ফিচ কৰি আছে নাই মানুহে সেইটোতে চিঞৰ বাখৰ কৰিছে নাই গেছটো লিক হ'ল। চ' বন্ধুসকল মই জুলুমালৈ ৰেডি হৈছো আৰু অপেক্ষা মাতো তেওঁ ষ্টেজত উঠা। ফাইনেলি দি দিলো আৰু দেই বন্ধুসকল, মানে ফটোখনৰ কথা কৈছো। বহুত বহুত ধন্যবাদ মোৰ বন্ধু ৰিংকুলৈ ভিডিঅ'টো বনাই দিয়াৰ বাবে। পিছে সঁচাকৈ দীপলিনা বা ওচৰৰ পৰা বহুত বেছি ধুনীয়া। পিছে বায়ে এষাৰ কথা কৈছিল, ইমান ধুনীয়া আঁকিছা, ভিডিঅ' কৰিবলৈহে থাকি গ'ল বন্ধুসকল। বৰ বেছিকৈ কৈ নাথাকো, এতিয়া অলপ নাচো দেই বন্ধুসকল।